পত্নীৰ মালিকাধীন সংবাদ মাধ্যমত কিমান টকা দিলে বিজ্ঞাপনৰ নামত। বিজ্ঞাপনৰ নামত দুগুণতকৈ অধিক খৰচ হিমন্ত চৰকাৰৰ। ঋণাত্মক বাতৰি বাজিলে কিয় খং উঠে মুখ্যমন্ত্ৰী হিমন্তৰ। হয়, সঘনাই সাংবাদিকৰ ওপৰত খং কৰা মুখ্যমন্ত্ৰীৰ বিজ্ঞাপনৰ নামত পূৰ্বৰ সৰ্বানন্দ সোণোৱালতকৈ দুগুণ খৰচ কৰিলে হিমন্ত চৰকাৰে। বিধানসভাত এই কথা উল্লেখ কৰে বিভাগীয় মন্ত্ৰী পীয়ুষ হাজৰিকাই। পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত 2016 পৰা 2021লৈ মুঠ 125.6 কোটি টকাৰ বিজ্ঞাপনত খৰচ কৰাৰ বিপৰীতে 2021 পৰা 2025 চনলৈ বিজ্ঞাপনৰ নামত 370,15,13,697 টকা খৰচ কৰে হিমন্ত চৰকাৰে। ইয়াৰে নিজৰ পত্নীৰ মালিকাধীন নিয়মীয়া বাৰ্তাত 14 কোটি, নিউজ লাইভত 3,71 লাখ, ৰামধেনুত প্ৰায় 80 লাখ, ৰঙত 1.38 কোটি আৰু সৰ্বমুঠ 21,90,13,739 টকাৰ বিজ্ঞাপনৰ নামত দিয়ে। হয়তো সেইবাবেই সংবাদ মাধ্যমৰ মালিকৰ লগত ভাল সম্পৰ্ক আছে বুলি সাংবাদিকৰ আগত ক'ব পাৰে মুখ্যমন্ত্ৰীজনে আৰু ঋণাত্মক বাতৰি দেখিলেই চকু কপালত উঠে মুখ্যমন্ত্ৰীৰ। বাকী ক'ব ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট, পি নিউজ অসম।